চেণ্ডেল যিমান দামী হ'লেও তাৰ স্থান ভৰিত, সিন্দুৰ 10 টকাৰ হ'লেও তাৰ স্থান কপালত, ব্লেডৰ ধাৰ যিমান তীক্ষ্ণ হ'লেও গছ কাটিব নোৱাৰি আৰু কুঠাৰৰ ধাৰ যিমান তীক্ষ্ণ হ'লেও চুলি কাটিব নোৱাৰি। ইয়াৰ পৰা বুজা যায় যে যিয়ে যি কাম নকৰক কিয়, যিয়ে যি স্থানত আছে তেওঁক কেতিয়াও সৰু চকুৰে চাব নালাগে, নেগলেক্ট কৰিব নালাগে। এটা কথা সদায় মনত ৰাখিব, নিমখত কেতিয়াও মাখি নপৰে, মাখি পৰে সদায় মিঠাইত। জীৱনত ধুমুহা আহিছে, হতাশা আহিছে, নিৰাশ নহ'ব। জীৱনটো একা বেকাকৈ চলে। ইচিজিত চিধা লাইনৰ অৰ্থ মৃত্যু। কি আচৰিত নহয়নে? যিয়ে সুৰা বিক্ৰী কৰে তেওঁ এঠাইত বহি থাকে আৰু গাখীৰৱালা ঘৰে ঘৰে যাব লাগে। বৰ্তমান সমাজত ভাল কামতকৈ বেয়া কামৰ মূল্য যেন বেছি। গাখীৰৱালাক সোধে, পানী মিহলোৱা নাইতো, কিন্তু সুৰাত মিহলাবলৈ পানী বটল বেলেগকৈ কিনে। কাৰোবাক যদি জানুৱাৰ বুলি কয় তেতিয়া খং কৰে, আৰু যদি টাইগাৰ বুলি কয় তেতিয়া বুকু ফুলি যায়, কিন্তু দুয়োটাই জন্তু। আচলতে কথাটো এনেকুৱা, আমি বহুতেই নাজানো ক'ত কি ক'ব লাগে আৰু কেতিয়া কি ক'ব লাগে। কথাতে আছে, কথাতে কটা যায়, কথাতেই বটা পায়। এজন মানুহে এজন জ্যোতিষীৰ ওচৰত গৈ ক'লে, মোৰ ভৱিষ্যত চাই দিয়ক। জ্যোতিষীয়ে হাতখন চাই ক'লে, আপোনাৰ চকুৰ আগত আপোনাৰ বংশধৰ সকলো মৰি শেষ হৈ যাব। মানুহজনৰ বহুত খং উঠিল। তেওঁ জ্যোতিষীজনক বহুত বেয়াকৈ ক'লে আৰু তাৰ পৰা গুচি গৈ বেলেগ এজন জ্যোতিষীক ভৱিষ্যত চাবলৈ ক'লে। এইবাৰ জ্যোতিষীজনে ঠিক একেই কথা অন্য ৰূপত ক'লে। তেওঁ ক'লে, আপোনাৰ আয়ু বহুত দীঘল, আপুনি আপোনাৰ বংশৰ সকলোতকৈ দীৰ্ঘজীৱী। মানুহজনে জ্যোতিষীক প্ৰণাম কৰি এটা শকত ধনৰ টোপোলা আগবঢ়ালে। মই জানো আপুনি সত্য, আপোনাৰ কাৰো প্ৰতি বেয়া ভাৱ নাই, কিন্তু কথা কোৱাৰ ধৰণৰ বাবে আপুনি বহু ঠাইত লজ্জিত বা আনৰ মনত বেয়া হ'ব লগা হয়। কাগজৰ নাও আৰু মিছা ভালপোৱা দুয়োটাই একে। এটাৰে নদী পাৰ হ'ব নোৱাৰি, আনটোৰে জীৱন পাৰ কৰিব নোৱাৰি। সংগীত সলনি হোৱাৰ লগে লগে যেনেকৈ নৃত্য সলনি হয়, ঠিক একেদৰে কিছুমান মানুহে স্বাৰ্থৰ কাৰণে সলনি হয়। বৰষুণত যিটো ছাতিয়ে ৰক্ষা কৰে সেই ছাতিটোকে বৰষুণ যোৱাৰ পিছত বজা যেন লাগে। ঠিক তেনেকৈ যদি স্বাৰ্থলৈ সম্পৰ্কত আহে, স্বাৰ্থ শেষ হোৱাৰ পিছত সেই সম্পৰ্কও বোজা যেন লাগে। এইটোৱে বাস্তৱ। আজিকালি জীৱন হওক বা হোৱাটছএপ, মানুহে মাথো ষ্টেটাছ চেক কৰে, আনৰ কাৰণে কেতিয়াও নিজক সলনি নকৰিব। প্ৰয়োজন হ'লে নিজৰ বাবে নিজক সলনি কৰক। খঙক মনত ঠাই দিলে সম্পৰ্ক নষ্ট হয়। অভিমান পুহি ৰাখিলে দূৰত্বৰ সৃষ্টি হয়, কিন্তু সকলো পাহৰি ক্ষমা কৰি দিলে সম্পৰ্ক স্থায়ী হয়। বিষতকৈও বিষাক্ত হয় মিছা ভালপোৱাৰ অভিনয়। সেইকাৰণে কাৰোবাক ভাল পালে মনৰ পৰা ভাল পাব, অভিনয় কৰি নহয়। ছেভ হ'ব খুজিলে কাৰোবাৰ হৃদয়ত ছেভ হ'ব, ফোনৰ গেলাৰীত নহয়। ফোনৰ গেলাৰীৰ পৰা এদিন নহয় এদিন ডিলিট কৰি দিব। শত্ৰুৰ উপদেশ গ্ৰহণ কৰা যদি শত্ৰু জ্ঞানী হয়, আৰু বন্ধুৰ উপদেশ বৰ্জন কৰা যদি বন্ধু মূৰ্খ হয়। জীৱনত এনে মানুহক আপোন কৰিলে পস্তাব লগা নহয়, যি আইনা আৰু ছায়াৰ দৰে। কাৰণ আইনাই কেতিয়াও মিছা কথা নকয় আৰু ছায়াই কেতিয়াও এৰি নাযায়। যেতিয়া বান আহে মাছে কীট পতংগ খায়, আৰু যেতিয়া পানী শুকায় তেতিয়া কীট পতংগই মাছ খায়। মাথো ধৈৰ্য ৰাখিব লাগিব, সময় সুযোগ এদিন সকলোৰে আহে। ভাবিছিলোঁ মোৰ ভালপোৱাই তোমাক সলনি কৰিব, কিন্তু নাই, তোমাৰ অৱহেলাই মোক সলনি কৰিলে। যদি তুমি সঁচাকৈ ভাল পোৱা কেতিয়াও পাহৰিব নোৱাৰা। যদি মোলৈ মনত পৰে ফোন কৰিবা, মনত পৰাৰ অভিনয় কৰি ফোন নকৰিবা। মই বেয়া নাপাওঁ, কিবা ভুল হ'লে ক্ষমা কৰিবা। খং কৰি নাথাকিবা, খং কৰিলে তোমাৰেই ক্ষতি হ'ব, আৰু মই নিবিচাৰোঁ তোমাৰ ক্ষতি হোৱাটো। কেতিয়াবা আপোন মানুহবোৰে আঘাত লগা কথা কৈ পিছত খং কমাৰ পিছত কয়, মইনো কি ইমান ডাঙৰ কথাটো ক'লোঁ, জাষ্ট এইটোহে কৈছোঁ। কথাটো সেইটো নহয়, কথাটো হ'ল কোনে কৈছে। যেনেকৈ আপুনি মই চৰি ক'লে কাজিয়া শেষ, আৰু ডক্তৰে ক'লে জীৱন শেষ। নাৰী আৰু চিৰি দুয়োৰে লগত সাৱধান। দুয়োটাই ওপৰলৈও নিব পাৰে আৰু তলতো পেলাই দিব পাৰে। বহু মানুহে ৰূপ লৈ টকা লৈ অহংকাৰ কৰে। তেওঁলোকে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছি দিন নিটিকে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।